আজি আমি ৰচনা লৈছোঁ ছাত্ৰৰ কৰ্তব্য। ছাত্ৰ শব্দৰ অৰ্থ হ'ল সেইজন যাৰ প্ৰধান কৰ্তব্য হৈছে পঢ়া শুনা। সাধাৰণতে অধ্যয়নত নিয়োজিত সকলো ব্যক্তিকে ছাত্ৰ বুলি ক'ব পাৰি। অৱশ্যে যিকোনো শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকাসকলৰ ক্ষেত্ৰত এই শব্দটো বহুলাংশে প্ৰযোজ্য। এনে এজন ছাত্ৰৰ কৰ্তব্য বহু। ইয়াৰ ভিতৰত তেওঁৰ প্ৰাথমিক কৰ্তব্যৰ লগতে অন্যান্য কৰ্তব্যও অন্তৰ্ভুক্ত। এজন ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য হ'ল পঢ়া শুনা, অৰ্থাৎ তেওঁ প্ৰতিটো বিষয়ৰ নিজৰ নিৰ্ধাৰিত পাঠ্যপুথিসমূহ ভালদৰে অধ্যয়ন কৰি তাৰ বিষয়বস্তু বুজিবলৈ চেষ্টা কৰিব লাগে বা লাগিব। তেওঁৰ শিক্ষকসকলে শ্ৰেণীকোঠাত কি কয় তাৰ প্ৰতি তেওঁ তীক্ষ্ণ মনোযোগ দিব লাগে। তেওঁ সৎ, আন্তৰিক আৰু কঠোৰ পৰিশ্ৰমী হ'ব লাগে। শ্ৰেণীকোঠাৰ বাহিৰতো তেওঁ শিকিবলৈ আগ্ৰহী হোৱা উচিত, অৰ্থাৎ অন্য দিশসমূহত মনোনিৱেশ কৰা উচিত। তেতিয়া তেওঁ নিজকে ভৱিষ্যতৰ বাবে উপযুক্ত কৰি তুলিব পাৰিব। অধ্যয়নৰ উপৰিও এজন ছাত্ৰই আন বহুতো কৰ্তব্য পালন কৰিব পাৰে। আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়েই দৰিদ্ৰ পৰিয়ালৰ। তেওঁলোকৰ পিতৃ মাতৃয়ে হয়তো তেওঁলোকক ভাল খাদ্য, সাজ পোছাক বা আন প্ৰয়োজনীয় বস্তুৰ যোগান ধৰিব নোৱাৰে। এই কথা মনত ৰাখি এনে ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃক পৰিয়াল চলোৱাত সহায় কৰিব লাগে। বিশেষকৈ বন্ধৰ দিনত পথাৰত বা খেতি পথাৰত সহায় কৰিব পাৰে। এগৰাকী কন্যা ছাত্ৰীয়েও ঘৰুৱা কামত মাকক সহায় কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাজত সমাজ সেৱাৰ মনোভাৱ গঢ়ি তুলিব লাগে। বানপানী, ভূমিকম্প বা ঘূৰ্ণী বতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমাজখনক সহায় কৰিব পাৰে। তেওঁলোকে সাধাৰণ মানুহক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন জীৱন যাপনৰ মূল্য শিকাব পাৰে। কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ চুবুৰীৰ পৰা নিৰক্ষৰতা আঁতৰোৱাত সহায় কৰিব পাৰে। পাঠ্যপুথি পঢ়াৰ উপৰিও এজন ছাত্ৰই বাতৰি কাকত, আলোচনী আৰু অন্যান্য ভাল কিতাপ পঢ়া উচিত। এনে পাঠদানে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বহল কৰি তুলিব। অৱশ্যে স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নিদিলে কেৱল পঢ়াই যথেষ্ট নহয়। কোৱা হয় যে সুস্থ মন এটা সুস্থ শৰীৰত বাস কৰে, গতিকে তেওঁ ভাল খাদ্য গ্ৰহণ আৰু নিয়মিত শাৰীৰিক ব্যায়াম কৰি সুস্বাস্থ্য ৰক্ষাৰ চেষ্টা কৰা উচিত। সুস্থ শৰীৰ বজাই ৰখাৰ বাবে তেওঁ বিভিন্ন ধৰণৰ খেল খেলিব লাগে। যিহেতু ছাত্ৰ জীৱন হৈছে পুৰুষৰ জীৱনত বীজ সময়, গতিকে এজন ছাত্ৰই এই পৰ্যায়ত সকলো ধৰণৰ ভাল অভ্যাস অৰ্জন কৰিবলৈ চেষ্টা কৰা উচিত আৰু বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে। এই সময়ছোৱাৰ প্ৰতিটো মুহূৰ্ত বহুমূলীয়া বুলি গণ্য কৰা উচিত আৰু এনেদৰে ব্যৱহাৰ কৰা হয় যাতে তেওঁ শৰীৰ আৰু আত্মাক একেলগে বিকশিত কৰাত সহায় কৰে। তেতিয়াহে তেওঁ নিজকে দেশৰ এজন নিখুঁত নাগৰিক কৰি তুলিব।